পুৰণা দিল্লী ৱেটিং ৰুম ৰেলৱে ষ্টেচনত আমি ৱেটিং ৰুমত ঘুমাই আছোঁ। এইটো আমাৰ মা ৰাতিপুৱাৰ পৰা ঘুমাই আছে। আমার ট্রেন আছে রাতে 11:40 ব্রহ্মপুত্র মেল 11:40 উঠি এতিয়া টাইম হল 21:18 21:18 লৈকে কিমান হ'ব 9:18 আমি এতিয়া দিল্লীৰ পৰা ৰাওনা হৈছোঁ অসমলৈকে নলবাৰী ষ্টেচনলৈকে। বাই বাই দিল্লী, বাই বাই দিল্লী কা লাড্ডু। ৰাতিপুৱা হৈ গ'ল এতিয়া। মা শুয়ে আছে, মা উঠাই নাই এতিয়াও। সব শুই আছে, কোনো উঠা নাই। यह स्टेशन पालो हमें दीन दयाल उपाध्याय जंक्शन। এইখন আমার ট্রেন ব্রহ্মপুত্র মেল। এই মাধুৰিয়াম কিমান ডাঙৰ ডাঙৰ মাধুৰিয়াম, আঙ্গুৰ তিয়হ, এই সফ্ৰম বুলি কয় আমি যি কওঁ সফ্ৰম, এই সফ্ৰম কিমান ডাঙৰ ডাঙৰ সফ্ৰম, আঙ্গুৰ তিয়হ। এই সফ্ৰম লৈ ল'লোঁ মই। সফ্ৰম দুটাত 1 কেজি হৈছে। মিঠা আঙ্গুর, মিঠা আঙ্গুর। আঙ্গুর খাবার বানাই আনছো দে। পাটনা স্টেশন, বিহারের রাজধানী পাটনা। কাপুরদা পাটনা নহয়, ইয়ে রাজধানী পাটনা। এ আমার তামার গরু খাই লৈ শুই আছে, ঘুমাই আছে। পাটনা স্টেশন, পাটনা। নরকিলাক ধুইতে না রকো হে, রকো ইটা হে দুনিয়ার মানুষ ধুইতে চাবি দে। গোসাইগাঁও হাট রেলওয়ে স্টেশন। আমি আহি 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 কম পাই গেলো গোসাইগাঁও। আৰু অলপ দেৰিকে আমি আহি কিনে ঘৰ পাম।
ঘৰে পাম কোকৰাঝাৰ তাৰপিছত ভিজনি তাৰপিছত বৰপেটা ৰোড পাই যাম আৰু আমি বৰপেটা ৰোডত নামি যাম আৰু মাজতে এটা বঙাইগাঁও ষ্টেচন আছে ইয়াৰ পিছত বঙাইগাঁও ষ্টেচন পাম ভিজনি পাম তাৰপিছত বৰপেটা ৰোড পাম আমি বৰপেটা ৰোডত নামি যাম আহি পাই গ'লো নিউ বঙাইগাঁও ষ্টেচন নিউ বঙাইগাঁও কেন্টিন যা কৈ আছে নাই আৰু পাৰ্চেল ল'ব গৈছিলো কালি 20 মিনিট মান ৰখিছো মই গেটত পাৰ্চেল ল'বা তো আজি তইনো ইমান হুলস্থুলকৈ কৰিছ আজিহে মাতিবি চাহ খাব আহি গ'লো বৰপেটাৰ ষ্টেচন ইয়াতে নামিলোঁ এয়া চব এইখন আমাৰ ট্ৰেইন ইয়াৰ পৰা নামিলোঁ বৰপেটা ৰোড কণাগিলা সেই দি দিছি চচৰে লিখি দিছি যেনেকুৱা কাম হৈছে তাৰপিছতে হেৰি ভণ্টিক দিছোঁ বিচনা টুইন বেডৰ 2খন বিচনা 2খন তোচক 2খন আঁঠুৱা 2খন লেপ গাৰু সেইমতে চব ডাবুল ডাবুল দিছোঁ তাৰপিছতে আকৌ হেৰিক দিলোঁ টুটুক দিলোঁ গোটাই বাচনখিনি এই